বৰাবালি যুৱ উদন্য উদ্যোগত যিহেতু কৰ্মশালা হিচাপে আপোনালোকে কি কি কাৰ্যসূচী লৈ পেলাই আপোনালোকে এই কৰ্মশালাটো পতা হৈছে? এই সম্পৰ্কত ক'বলৈ গ'লে আমি এতিয়া আমি 5 নম্বৰ বছৰত এতিয়া ভৰি দিয়া হৈছে 5ম বছৰত আমি এনেকৈ বিহু কৰ্মশালা নাচনি শিকোৱাৰ ক্ষেত্ৰত আমি কণ ছোৱালীবিলাকৰ নাচৰ আগবঢ়াবৰ কাৰণে আমি বিভিন্ন জেগাৰ পৰা প্ৰশিক্ষকক মাতি আনি আমি বিহুৰ 10 দিনৰ আগৰ পৰা আমি 10 দিনীয়া কৰ্মশালা হিচাপে নাচনীসকলক শিকিবৰ কাৰণে উৎসাহিত কৰিবৰ কাৰণে আমি এই অনুষ্ঠানটো আজি 5 বছৰে পাতি আছোঁ আৰু আজি তাই আমাৰ 5ম বছৰৰ আজি ইয়াত দিন চলি আছে। আজিও আমাৰ তেনেকৈ নাচ এতিয়া প্ৰদৰ্শন হ'ব, যিসকল নাচনী শিকোৱা হৈছে প্ৰশিক্ষকসকলো আছে। আৰু লগতে কথা হ'ল কি আমি এই বিহুৰ লগতে সংগতি ৰাখি আমি পুৱাৰ পৰা কিছু খেল ধেমালি যেনে চকী খেল, হাঁহ ধৰা খেল, তাৰপিছতে আপোনাৰ ৰছী টনা খেল, এনেকৈ ধৰণে আমি গাঁৱৰ বিভিন্ন যুৱক যুৱতী বোৱাৰী সকলোটিকে আমি লগত লৈ পেলাই আমি এই খেলসমূহ খেলাইছোঁ। এইটো আমাৰ একো নাই, আমি পৰম্পৰা হিচাপে আমাৰ এইটো মানি গৈছোঁ আৰু এনেকৈ ধৰণে আমি তেখেতলোকে যিসকলে বিজয়ী হৈছে তেখেতলোকক আমি পুৰস্কৃত কৰি এই সভাতেই। গতিকেলৈ আমাৰ এনেকৈ পৰম্পৰা হিচাপে আমি ভৱিষ্যতলৈ এনেকৈ অনুষ্ঠানটো পাতি যাম বুলি আমি মনত দৃঢ় হিচাপে লৈ লৈছোঁ আৰু ভৱিষ্যতলৈ আমি এনেকৈ কৰ্মপন্থা আগত লৈ গৈ থাকিম। হয়তো অসমবাসী ৰাইজলৈ বৃহত্তৰ চিভিল চাপৰি অঞ্চলৰ বৰুৱাবালি গাঁৱৰ যুৱ সংঘৰ তৰফৰ পৰা বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছাও ওলগ যাচিছোঁ। আমি এই বৰুৱাবালি গাঁৱৰ যুৱ সংঘৰ উদ্যোগত আমাৰ কণ নাচনীসকলক ঢুলীয়াসকলৰ সুপ্ত প্ৰতিভাসমূহ বিকশিত কৰাৰ মানসেৰে আজি 5 বছৰ হ'ল আমি কৰ্মশালাৰ লগতে বহাগৰ প্ৰথম দিনা আমি বিহু আদৰণি হিচাপে এই অনুষ্ঠানটি আমি আয়োজন কৰোঁ। তাৰে এইবাৰ 5ম বৰ্ষৰ আজি বিহু আদৰণি কাৰ্যসূচী আমি চলাই আছোঁ। আমাৰ ইয়াতে বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হয়। আমাৰ শান্তি সম্প্ৰীতি এনাজৰীডাল সঠিক ৰূপত থাকিবৰ কাৰণে আৰু কৃষ্টি সংস্কৃতি বিকাশ হোৱাৰ স্বাৰ্থত আমি বিভিন্ন কৃষ্টি দলসমূহক আমি ইয়াতে নিমন্ত্ৰণ জনাওঁ। তেওঁলোকৰ নিজা নিজা কৃষ্টিসমূহ প্ৰদৰ্শন কৰে, আমাৰ হুঁচৰি প্ৰদৰ্শন কৰে, জেং বিহু বোৱাৰী প্ৰদৰ্শন কৰা হয় আৰু আমাৰ যি 150 বা 200গৰাকী নাচনীক আমি বিহু নাচ প্ৰদৰ্শন কৰোঁ। তেওঁলোকক আজিৰ দিনটোত আমি নাচাৰ যি পৰিৱেশ সেইটো সৃষ্টি কৰোঁ যাতে তেওঁলোকে ভৱিষ্যতত এগৰাকী সুদক্ষ নাচনী হিচাপে গঢ় ল'ব পাৰে। আৰু ইয়াৰ উপৰি আমি ৰাতিপুৱা ভাগত আমি 6 বজাৰ পৰা কাৰ্যসূচী গ্ৰহণ কৰোঁ। আমি পতাকা উত্তোলন কৰাৰ পাছতে আমি বিভিন্ন ধৰণৰ খেল, কণী যুঁজ, মহিলাৰ দ্বাৰা হাঁহ ধৰা প্ৰতিযোগিতা, ৰছী টনা, টেকেলি ভঙা আৰু আমাৰ সকলোৱে বিভিন্ন ধৰণৰ খেলত আমি সহযোগিতা কৰি কিনি এই কাৰ্যসূচী চলাই গৈছোঁ। আমাৰ ইয়াত সকলোৰে পূৰ্ণ সহযোগিতা আগবঢ়ায় আৰু বিভিন্ন জাতিৰ কৃষ্টিসমূহ আমাৰ ইয়াতে অংশগ্ৰহণ আমি কৰাওঁ। গতিকে আমাৰ এই আজি 11 দিন কৰ্মশালাৰ অন্তত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমি এই অনুষ্ঠানলৈকে আয়োজন কৰি আহিছোঁ। আমি এই কৰ্মশালাৰ যোগেদি আমাৰ যিসকল কণ ল'ৰা ছোৱালী আছে তেওঁলোকক আমি এটা প্ৰশিক্ষণৰ দ্বাৰা এককে হওক বা যেনেকৈ আমি বিহু ৰাণীৰ কথাকে ক'ব খোজোঁ ঠিক তেনেকুৱা পৰ্যায়লৈ কিমান দূৰ আগবাঢ়ি যায় তাৰ এটা প্লেটফৰ্ম তৈয়াৰ কৰাৰ স্বাৰ্থত কিন্তু আমি এই অনুষ্ঠানভাগ পাতিছোঁ। আৰু ইয়াত আৰু এটা হয় আমাৰ গাঁৱৰ অঞ্চলৰ জ্যেষ্ঠসকলক আমি সমজাভাৱে আমি গোটেই সৰুসকলে সন্মান দিওঁ আৰু তেওঁলোকে আমাক মৰম দিয়ে। গতিকে আমাৰ গোটেইকেইটা পৰিৱেশটো ইয়াতে সাঙুৰ খাই থাকে। আমাৰ উদ্দেশ্য এইটো আছিলে। আমি ইয়াতকৈও তেওঁলোকক আৰু কিমান পৰ্যায়লৈ লৈ যাব পাৰোঁ এই যুৱ সংঘৰ নেতৃত্বত আমি তাৰ কাৰণে সদায় বদ্ধপৰিকৰ আমি চেষ্টা কৰিম যাতে সকলোৰে কৃষ্টি সংস্কৃতিৰ যোনটো বিকাশ ঘটে।